নমস্কাৰ আজিৰ ভিডিঅ'টোত উদ্যোগপতি ৰতন টাটাৰ বিষয়ে কিছু কথা জানো আহক ৰতন টাটাই কৈছে জীৱনৰ উত্থান পতনৰ বহু আৱশ্যকতা আছে কাৰণ ইচিজিত সৰল ৰেখাডালৰ অৰ্থ মৃত্যু 1937 চনৰ 28 ডিচেম্বৰত মুম্বাইত জন্ম হোৱা ৰতন টাটাৰ দেউতাক নাভাল টাটা আৰু মাতৃ সোনু টাটা টাটা সাম্ৰাজ্যৰ মালিক ৰতন টাটা সমগ্ৰ বিশ্বতে আছে ৰতন টাটাৰ এক সুকীয়া পৰিচয় তেওঁ এনে এজন উদ্যোগপতি যিয়ে লাভৰ গৰিষ্ঠভাগেই সমাজৰ কামত দান কৰে টাটা গ্ৰুপৰ জন্মদাতা জামছেদজী টাটা আৰু নৱাজভাই টাটাই এক অনাথ আশ্ৰমত ডাঙৰ হোৱা নাভালক তুলি লৈছিল সেই নাভালৰে ডাঙৰ পুত্ৰ হ'ল ৰতন টাটা ৰতন টাটাৰ মাত্ৰ 7 বছৰ বয়স হওঁতেই পিতৃ আৰু মাতৃৰ মাজত বিবাহ বিচ্ছেদ হয় সেয়ে সৰুৰে পৰাই ৰতনে আইতাক নৱাজভাইৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয় তাৰ পিছত আৰম্ভ হয় তেওঁৰ শিক্ষা জীৱন প্ৰাৰম্ভিক শিক্ষা লয় মুম্বাইৰ কেথেড্ৰেল এণ্ড জন কেনন স্কুলৰ পৰা 1962 চনত আৰ্কিটেক্সাৰ ইঞ্জিনিয়াৰিঙত তেওঁ ডিগ্ৰী লাভ কৰে যুক্তৰাষ্ট্ৰৰ কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা তাতে দুদিনমান চাকৰি কৰাৰ পাছত আইতাকৰ অনুৰোধ মৰ্মে পুনৰ ভাৰতলৈ ঘূৰি আহে ঘূৰি আহি তেওঁ টাটা ষ্টীলত টেকনিকেল এছিষ্টেণ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে 1970 চনলৈকে তেওঁ টাটা গ্ৰুপৰ বিভিন্ন কোম্পানীত কাম কৰি থাকিল 1970 চনত টাটা গ্ৰুপে তেওঁক মেনেজমেণ্টৰ দায়িত্ব অৰ্পণ কৰে 1971 চনত তেওঁক টাটা গ্ৰুপৰ টিভি আৰু ৰেডিঅ' নিৰ্মাণ কৰা লোকচানত চলি থকা নালকো কোম্পানীৰ দায়িত্ব অৰ্পণ কৰা হয় ৰতন টাটাই 3 বছৰৰ ভিতৰত নালকো কোম্পানীৰ শ্বেয়াৰ মাৰ্কেট 2% পৰা 20%লৈ বৃদ্ধি কৰে কিন্তু দেশত হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে কোম্পানীটো বন্ধ কৰিব লগা হয় সেয়া আছিল ৰতন টাটাৰ জীৱনৰ এক ডাঙৰ বিফলতা সেই বিফলতাই তেওঁক আৰু অভিজ্ঞ কৰি তুলিলে 1975 চনত তেওঁ এডভান্স মেনেজমেণ্টৰ ডিগ্ৰী লাভ কৰে হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা 1981 চনত তেওঁক টাটা ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেনৰ দায়িত্ব অৰ্পণ কৰা হয় 1991 চনত জে.আৰ.ডি. টাটাই ৰতন টাটাক টাটা গ্ৰুপৰ চেয়াৰমেনৰ দায়িত্ব অৰ্পণ কৰে তাৰ পাছতে যেন টাটা গ্ৰুপৰ নৱ উত্থান আৰম্ভ হয় ভাৰততে সীমাবদ্ধ হৈ থকা এটা ব্যৱসায়িক প্ৰতিষ্ঠান আন্তৰ্জাতিক ক্ষেত্ৰখনতো পৰিচিত হৈ পৰিল 1998 চনত টাটাই প্ৰথমবাৰৰ বাবে ব্যক্তিগত বাহন ইণ্ডিকা সম্পূৰ্ণ থলুৱা পদ্ধতিৰে গ্ৰাহকলৈ মুকলি কৰি দিয়ে কিন্তু বাহনখনে কিছুমান বিসংগতিৰ বাবে সমালোচনাৰ সন্মুখীন হয় আৰু টাটাই বিৰাট লোকচানৰ সন্মুখীন হয় ৰতন টাটাই 1999 চনত আমেৰিকাৰ বিলফৰ্ডক তেওঁৰ কাৰ কোম্পানীটো কিনিবলৈ অনুৰোধ জনায় কিন্তু বিলফৰ্ডে তেওঁক অপমানিত কৰি কয় যে তুমি যিটো কামৰ বাবে উপযুক্ত নহয় সেই কাম তুমি কিয় কৰা কোম্পানীটো কিনিবলৈ মই তোমাক কৃপা কৰিম কথাষাৰে ৰতন টাটাৰ স্বাভিমানত আঘাত সানিলে তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰে যে তেওঁ নিজৰ কোনো কোম্পানীক কেতিয়াও কাকো বিক্ৰী নকৰে কিন্তু তাৰ পাছৰ কাহিনীটো সম্পূৰ্ণ ওলোটা 2008 চনত বিলফৰ্ড দেউলীয়া হৈ পৰে আৰু ৰতন টাটাই ফৰ্ড কোম্পানীৰ জেগুৱাৰ আৰু লেণ্ড ৰভাৰ কিনি ল'লে তেতিয়া ফৰ্ডে ৰতন টাটাক ক'লে ইউ আৰ ডুইং এ বিগ ফেভাৰ ফৰ আছ বাই বাইং জেগুৱাৰ লেণ্ড ৰভাৰ ৰতন টাটাৰ অধ্যক্ষতাত নতুন টাটা গ্ৰুপ ইমানেই বৃহৎ পৰিসৰৰ হৈ পৰিল যে নিমখৰ পৰা বিভিন্ন ছফ্টৱেৰলৈকে টাটাই নিৰ্মাণ কৰে
1868 চনত স্থাপন কৰা টাটা গ্ৰুপৰ ভেটি ৰতন টাটাই মজবুত কৰি তুলিলে। কেৱল ব্যৱসায় তেওঁৰ মুখ্য উদ্দেশ্য নহয়, গ্ৰুপৰ 66% লাভ তেওঁ সামাজিক কামত ব্যৱহাৰ কৰে। টাটাৰ কথা ক'লেই মনলৈ আহে ট্ৰাকৰ পৰা ব্যক্তিগত বাহনলৈ, টাটাৰ কথা ক'লেই মনলৈ আহে টাটা টিৰ কথা, টেটলি টিও টাটাৰ সৈতেই জড়িত। টাটাৰ ষ্টীল ইণ্ডাষ্ট্ৰীৰ কথাটো ক'বই লাগিব। টাটাই পৰিচালনা কৰা অন্যান্য ব্যৱসায়সমূহৰ ভিতৰত নাম ল'ব পাৰি তথ্য প্ৰযুক্তি আৰু যোগাযোগ, পণ্য দ্ৰব্য, কেমিকেল, হস্পিটাল, এয়াৰলাইন্স, গাড়ী তৈয়াৰ, বিদ্যুৎ পৰিষেৱা, ৰিয়েল ইষ্টেট ইত্যাদি। টাটা গ্ৰুপৰ মুঠ 100তকৈও অধিক কোম্পানীত 6 লাখতকৈও অধিক কৰ্মচাৰীয়ে কাম কৰে। ৰতন টাটাৰ ভাষাত I don't believe in taking right decision. I take decision and then make them right. তেওঁ নিজকে এজন ব্যৱসায়ী বুলি কোৱাতকৈ উদ্যোগপতি বুলি ক'বলৈ বেছি ভাল পায়। আহকচোন এতিয়া ৰতন টাটাৰ কেইটামান নজনা কথা জানো। বৰ্তমান কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ ভাৰত চৰকাৰলৈ এক বৃহৎ পুঁজি আগবঢ়ায়। ৰতন টাটা এজন প্ৰশিক্ষণপ্ৰাপ্ত পাইলট। 2007 চনত যুঁজাৰু বিমান F-16 ফেলকন চলোৱা তেওঁ প্ৰথম ভাৰতীয়। তেওঁৰ কাৰ সংগ্ৰহৰ প্ৰতি বহু দুৰ্বলতা আছে। তেওঁৰ ওচৰত দেশী বিদেশী বহু কাৰৰ সংগ্ৰহ আছে। 2010 চনত ৰতন টাটাই হাৰ্ভাৰ্ড বিজনেছ স্কুলত এক কাৰ্যকৰী কেন্দ্ৰ বনায় টাটা হল নামেৰে। ৰতন টাটা অবিবাহিত, 4বাৰকৈ বিবাহত বহিবলৈ লৈও বিয়া নকৰালে। তেখেত হ'ল এজন জীৱ জন্তু ভাল পোৱা মানুহ। তেওঁৰ প্ৰিয় জন্তু হ'ল কুকুৰ। পদপথত থকা কুকুৰৰ বাবে তেওঁ এটা ঘৰো নিৰ্মাণ কৰে। 2009 চনত ৰতন টাটাই নেনো কাৰ গ্ৰাহকৰ মাজলৈ আনি মধ্যবিত্ত বহু লোকৰ কাৰ লোৱাৰ সপোন পূৰণ কৰিছিল, যিখনৰ মূল্য আছিল মাত্ৰ 1 লাখ টকা। ভাৰত চৰকাৰে তেওঁক 2000 চনত পদ্মভূষণ আৰু 2008 চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ আমাক কমেণ্ট কৰি জনাব, যাতে পুনৰ এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।